পল্লী পড়লো ধরে পড়ে কি হয়ে যাবে আমি আহিলোঁ এতিয়া এইবিলাক পূৰা বৰষুণ দি আছিলে বৰষুণ ৰাস্তাবিলাক বহুত বেয়া হৈ গৈছে তথাপি আমি গৈ আছোঁ পিছফালে এইবিলাক চাওক লোকেশ্যনবিলাক চাওক মানুহবিলাক আহি আছে বহুত ঠেৰ মানুহ আহি আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকক হাই গাইছ আমি দৈমাৰা পালোঁ দৈমাৰা ইয়াতে চাওক আমি পিকনিক জেগা পাই গ'লোঁ এইটো স্পট মানে একদম বঢ়িয়া মানে স্পট একদম ঠাণ্ডা মৃদু বতাহ কি মস্তি লাগে তো আপোনালোকে ইয়াতে আহিব পাৰে আৰু আজি আমি মানে 15 আগষ্ট উপলক্ষে মই মোটামুটি 2 মাহমানৰ পৰা ভাবি আছোঁ যে ইয়াতে আহিম অকণমান মানে ঠাণ্ডা বতাহ ল'ম মানে অকণ বেলেগ পৰিৱেশ একদম বেলেগ মানে সম্পূৰ্ণ বেলেগ পৰিৱেশ এইফালে চাওক এইফালে গ'লে আপোনাৰ ভূটান পাব ভূটান আৰু চাওক যদি এইফালে যাওঁ এইফালে গ'লে আপোনাৰ অৰুণাচল আৰু চাওক এইফালে আমি এইফালৰ পৰা আহিছোঁ এইখন দলং যে আছে এইফালেদি আহিছোঁ এইফালে আপোনাৰ অসম বহুত বাধা বিঘিনিৰ মাজত আমি আহি পালোঁ এইটো একদম পিকনিকস্থলীলৈ আৰু ইয়াতে চাওক দুনিয়াৰ মানে ইউটিউবাৰবিলাক আহিছে আৰু ইয়াতে ভিডিঅ' চিডিঅ'বিলাক কৰি আছে তো বহুত একদম মানে চব মানুহ আহিছে ৰাস্তা বহুত বেয়া শ্লিপ মাৰি আছিলে তথাপি আপোনাৰ আমি আহি গ'লোঁ আৰু বহুত মানুহ আহিছে এনেকুৱা প্লেচ তাৰমানে পোৱা নাযায় আৰু আমাৰ পৰা ইমান দূৰো নহয় কিন্তু আপোনাৰ সম্পূৰ্ণ এটা বেলেগ পৰিৱেশ হয়তো সেইকাৰণে আমি ইয়াতে আহিছোঁ ইয়াতে আমাৰ এইখন ব্ৰিজৰ তলতে সকলোৱে পিকনিক খায় আৰু বেলেগ জেগাও আছে কিন্তু ইয়াতে খাই বেছি বহুত ভাল লাগে চাওক ইয়াতে এইবিলাক কিবা আঁৰি থোৱা আছে এইবিলাক কিবা ধাৰ্মিক বস্তু আমি গম নাপাওঁ এইখন চাওক এইখন নদীৰ ওপৰত দলংখন আছে এইখন দলং আৰু এইবিলাক মানুহবিলাকে ফূৰ্তি কৰি আছে আপোনাৰ গা চা ধুই আছে চবে পিকনিক খাব আহিছে 15 আগষ্ট বুলি চবৰে মন বহুত দিনৰ পৰা ভাবি থৈছিলে যে আজি উইকেণ্ড হিচাপে ইয়াতে আহিব তো ইয়াতে চব মানুহ আহিলে একদম বহুত ৰাস্তাত মানে ইমান আপোনাৰ বৰষুণ শ্লিপ মাৰি আছে তথাপি ইমান মানুহ আহিছে চাওক ইফালে পিকনিক আমি কিছুমান মানুহ গুচিয়ে গ'ল আমাৰ অকণমান দেৰি হৈ গ'ল যিয়ে নহওক আহি পালোঁ বহুত ভালে সকলমে ভগৱানৰ আশীৰ্বাদত এইজনে নদীত নামিলেই গা ধুই আছে মোৰ লগৰ মনজিত দৈমাৰা অহাৰ ৰাস্তাবিলাক অকণমান দেখাই দিছোঁ এইবিলাক মানুহ আহি আছে মানে ৰিটাৰ্ণ হৈ আছে তো আমি গৈ আছোঁ আমি দেৰিকৈ আহিলোঁ উপায় নাই এইবিলাক ৰাস্তা চাওক একদম বৰষুণ পৰিছে একদম শ্লিপ মাৰি আছে বহুত ডেঞ্জাৰ তো ভিডিঅ'টো অকণমান স্পীড কৰি দেখাই দিছোঁ এতিয়া আগে গৈ আছে আমাৰ ৰাইডাৰ কম নহয় অভাৰটেক কৰি হ'লেও গুচি যায় আগফালেদি এইবিলাক গৰু আছে পাহাৰীয়া গৰু এইবিলাক ৰাস্তা চাওক কেনেকুৱা ডেঞ্জাৰ পৰিৱেশ আৰু বহুত জেগাত চাব আপোনাৰ বেয়া ৰাস্তা মানে মাটিৰ ৰাস্তা পকা ৰাস্তা নহয় আৰু পাহাৰ এইবিলাক পাহাৰ ভাঙিছে এইবিলাক পাহাৰ খহি আহিছে সেইকাৰণে মানে বহুত দিন মানুহ অহা নাছিলে ইয়াতে পিকনিকৰ কাৰণে তো এতিয়া উপায় নাই আহিছে আৰু এনেকুৱা ভাল এটা প্লেচত নহাকৈ কোনো থাকিব নোৱাৰে যোনে এবাৰ আহিছে মানে 2-3 বাৰ আহেই